for apple, B for ball, C for cat, D for dog. পেলু ভালকে প একদম মন কান দি প ভালকে পঢ়িলেহে ভাল ৰিজাল্ট কৰিব পাৰিবি পঢ়িয়েতো আছো দেখা নাই নি দেখিও নে দেখাৰ নিচিনা থাকে ঠিক আছে পেলু এতিয়া প বেছি কথা কৈ থাকিব নালাগে প দুখিয়া বুলি নাভাবিবি মোক মনৰ দুখিয়া নহ পৰি আছে মাটি চফুৰা ধন ঘটিব পাৰো মই নাথাকিব পাৰে মোৰ কেটিএম বাইক দেউতাৰ স্প্লেণ্ডাৰ খনহে চলাও কিন্তু কিনিব পাৰো i20 কাৰ যদিহে পুখুৰীটো মই হিচু নাথাকিব পাৰে মোৰ 6 পেক 8 পেক কিন্তু গাত আছে বহুত বল পাত্তা নাপাই তোৰ সেই ফুফুলা বয়ফ্ৰেণ্ডটোৱে কৰে যদি মোৰ লগত কণ্ডল ভাবিছ নেকি তই ধুনীয়া বুলি তুতকে ধুনীয়া আৰু নাই তুতকৈ ধুনীয়া আছে বহুত ছোৱালী আমাৰ গাঁৱতে বিচাৰি পাম ঐ পেলু এবিলাক কি কবিতা পঢ়িছ দেউতা এটো কলিযুগৰ কবিতা এনেকৈ কবিতা পাও আমি হেই শুনিছনে মোৰ মোবাইলত ৰিচাৰ্জ নাই ৰিচাৰ্জ নথকাৰ বাবে মই মোৰ ঘৰত কল কৰিব পৰা নাই যাওকচোন গৈ ৰিচাৰ্জ কৰাই লৈ আনো মা মই গৈ আছো ৰিচাৰ্জ কৰাই আহি আছো পেলু তই কতো নাযাবি পঢ়াত মন দে মই গৈ আছো পেলু টকাটো লৈ যা টকা আছে মোৰ ওচৰত পিছত দি দিবা গুচিয়ে গ'ল ইমান দুষ্ট হৈছে ল'ৰাটো খুৰা 1 টকা ৰিচাৰ্জ দিয়কচোন পাগল নেকি অ তই 1 টকাৰ একোৱে ৰিচাৰ্জ পোৱা নাযায় তেন্তে খুৰা কিমান টকা ৰিচাৰ্জ পোৱা যায় সিমান টকাৰে দিয়ক খুৰা 1 লিটাৰ গাখীৰ আৰু 1 পেকেট বিস্কুট দিয়কচোন ঘৰত আলহী আহিছে জলদি দিয়ক জলদি ঐ ছোৱালী এইটো কি গেলামালৰ দোকান লাগিছে নি গাখীৰ আৰু বিস্কুট নিব আহিছ যে মাথাত মাল বোলা বস্তুটো আছে নে নাই ৰাতিপুৱা পাগল দুটামান আহিল দোকানখনে যাত্ৰাই বেয়া হৈ গ'ল পেলু তুমি ইয়াত কি নিব আহিছা মই মোবাইলত ৰিচাৰ্জ ভৰাব আহিছিলো পিছে মই তোমাক চিনি পোৱা নাই নহয় কোন তুমি পেলু তুমি মোক চিনি নাপাবা মই পিংকি তোমাৰ ঘৰৰ ওচৰতে আমি ভাড়া আছো পিংকি মোৰ নাম পেলু বুলি তুমি কেনেকৈ গম পোৱা মোৰ দেউতাই তোমাৰ কথা কৈ আছিল যে লগৰ ঘৰটো পেলুহঁতৰ ঘৰ বুলি বহুত দুষ্ট ল'ৰা পিছত তোমাৰ ফটো দেখালে এতিয়া তোমাক দেখি চিনি পাই গলো তুমিয়ে পেলু হোৱা বুলি ঐ তহঁত দুটা বাহিৰত গৈ কথা পাতচোন দোকানত হাল্লা দি নাথাকিবি পিংকি তুমি ইমান ধুনীয়া হোৱা তোমাৰতো নিশ্চয় চাগে বয়ফ্ৰেণ্ড আছেই হয় পেলু মোৰ বয়ফ্ৰেণ্ড আছে মই কেতিয়াবাই মোৰ বয়ফ্ৰেণ্ডৰ হৈ গলো অহো তোমাৰ বয়ফ্ৰেণ্ড আছে বেয়া কিসমত তোমাৰ বয়ফ্ৰেণ্ড নাথাকিলে মই তোমাক মোৰ গাৰ্লফ্ৰেণ্ড বনাই এইটো দোকানৰ পৰাই মই তোমাক এটা মোবাইল কিনি দিলো হয় তোমাৰতো বয়ফ্ৰেণ্ড আছেই মই বহুত দুঃখিত এইটো দেখোন বহুত তাগৰা মাল এতিয়াই চান্স আছে মোবাইল লোৱাৰ পেলু আই লাভ ইউ মোৰ দেউতাই ইমান তাৰিফ কৰি থাকে তোমাৰ তাৰিফ শুনি তোমাৰ প্ৰতি মোৰ দিল আহি গ'ল তুমি যদি বিচাৰা মোক গাৰ্লফ্ৰেণ্ড বনাই ল'ব পাৰা হ'ব ঠিক আছে বাৰু আজিৰ পৰা তুমি মোৰ গাৰ্লফ্ৰেণ্ড খুৰা আমি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বনি গ'লো এইটো আনন্দত 100 টকা ৰসগোল্লা দিয়কচোন হয় পাগল ল'ৰা এইটো কি মিঠাই দোকান পাইছ নি হা যা পিংকি এতিয়া ব'লা ঘৰত যাওঁ বহুত দেৰি হৈ গ'ল ঘৰত গৈ এটা কল কৰিবা পেলু মোৰ মোবাইল নাই আৰু তুমি কৈছিলা নহয় যে তোমাৰ গাৰ্লফ্ৰেণ্ড বনি গ'লে বোলে মোক মোবাইল কিনি দিবা পিংকি তুমি চিন্তা নকৰিবা মই কিনি দি আছো মোবাইল খুৰা আপোনাৰ দোকানৰ পৰা এটা ভাল চাই মোবাইল এটা দিয়কচোন ঠিক আছে পইচা দে আৰু মোবাইল লৈ যা ফ্ৰীত দি দিয়কচোন ফ্ৰীত দিলে আমাৰ দোৱা পাব পিছত গ্ৰাহক বাঢ়িব ঐ তোৰ বাপেৰৰ দোকান নি ফ্ৰীত দিব লাগে যে যা ইয়াৰ পৰা ওলা খুৰা ভালে কৈছো দেউতাক মাজত নাদিব নহলে কি কৰিবি হা কি কৰিবি নহলে পইচা দি দিম পিছে খুৰা কিমান টকীয়া মোবাইল আছেনো কিমান টকীয়া মোবাইল লাগে তোৰ যিমান লাগে সিমানেই পাবি খুৰা সবতকৈ দামী মোবাইলৰ দাম কিমান দামী মোবাইলৰ দাম 1 লাখ টকা মাত্ৰ 1 লাখ টকা লাগি আছে বহুত মালদাৰ সঁচাৰ ভিতৰত আহি চকীত বহকি দেখিলা পিংকি মাৰ্কেটত মোৰ কিমান দাম কিমান নাম কিমান ইজ্জত মোক ছাৰ বুলি মাতিছে বহিব দিছে দেখিলা হয় পেলু দেখি আছো তোমাৰ বহুত ইজ্জত আছে মাৰ্কেটত সেইটোৰ বাবেই তো তোমাক বয়ফ্ৰেণ্ড বনালো পেলু এতিয়া তোমাক 1 লাখ টকীয়া মোবাইল দেখাও নে ইমানো কিহৰ জলদি হৈ আছে আপোনাৰ ৰবচোন সবতকৈ কম দামী মোবাইল কিমান টকীয়া আছে সবতকৈ কম দামী মোবাইলৰ দাম 5000 টকা মোৰ মাই সবতকৈ কম দামী মোবাইলৰ ইমান দাম খুৰা এটা কাম কৰক 10 টকা দি দিয়ক মই বহুত দুখীয়া ঘৰৰ ল'ৰা হ 5000 টকা দি মোবাইল কিনিব নোৱাৰিম ওলা দোকানৰ পৰা মই দুখীয়া বুলি মই কি কৰিব লাগে 5000 টকা দে আৰু মোবাইল লৈ যা বেছি পেক নকৰিবি খুৰা তেন্তে এটা কাম কৰক মোক ধাৰত
দি দিম পিংকি দেউতাৰ কসম মই কালি আপোনাক টকা দি দিম ঐ ল'ৰা তই ওলাচোন ওলা যা ইয়াৰ পৰা যা মোৰ আজি হোৱা গাৰ্লফ্ৰেণ্ডৰ মোবাইল নাই মোক কল কৰিব নোৱাৰিব প্লিজ খুৰা 10 টকাত মোবাইল দি দিয়ক নহলে 5000 টকা ধাৰত দিয়ক পেলু তুমি মোক মোবাইল নিদিলে আমি কথা পাতিব নোৱাৰিম আৰু তুমি নিজে কৈছা যে তোমাৰ গাৰ্লফ্ৰেণ্ড হলে মোক বোলে মোবাইল দিবা যদি নিদিয়া তেন্তে মই তোমাক এৰি দিম খুৰা চাওক আপুনি যদি মোক মোবাইল নিদিয়ে আমাৰ ব্ৰেকআপ হৈ যাব প্লিজ খুৰা দি দিয়ক মই কালি আনি দি যাম টকা যদি কিবা কাৰণত মই আহিব নোৱাৰো মোৰ ঘৰত গৈ আপুনি টকা লৈ আহিব হ'ব ঠিক আছে বাৰু দি আছো মোবাইল কালি 5000 টকা দি যাবি নহলে তো খুদাই নেৰু হ'ব ঠিক আছে খুৰা দি যাম পিংকি এতিয়া তুমি হেপি নে মই তোমাক মোবাইল লৈ দিছো হয় পেলু মই বহুত সুখী তুমি মোক মোবাইল কিনি দিছা থ্যাংক ইউ এতিয়া মই ঘৰত যাওঁ বহুত দেৰি হৈ গ'ল যিয়ে হোক অলপ টাইমৰ বাবে গাৰ্লফ্ৰেণ্ড হৈ 5000 টকীয়া মোবাইল পালো ঘৰত গৈ ফোনো নকৰো ব্ৰেকআপ মই পেলু তই ৰিচাৰ্জ কৰাব গৈছিলি ৰিচাৰ্জ কৰাই নাই এতিয়ালৈকে দেউতা ৰিচাৰ্জ কৰোৱা নাই টকা নাছিল কিন্তু মোবাইল এটা কিনিছো বাকি কালি আহি ঘৰৰ পৰা টকা নিবহি কি তই মোবাইল কিনিছ চাও কি মোবাইল মোবাইল মই কিনিছোহে কিন্তু দিছো মোৰ নতুন গাৰ্লফ্ৰেণ্ড পিংকি মিঠাতেল আনিবলৈ মোৰ হাতত টকা নাই আৰু তই বেলেগ ছোৱালীক মোবাইল দিছ ৰ